राजबंशी हारिनि गोबां सुबुंफोरखौ इउपिपिएल दोलोआव बरायदों एमएलए जलेन दैमारिया। दारांगाजुलि बियाबाव इउपिपिएल दोलोनि जयनिं हाबाफारि। थांनाय समबारनि मोनाबिलि समाव 26 नं दारांगाजुलि बिटिसि बियाबनि दंफार गामियाव इउपिपिएल हान्जानि मोनसे जयनिं हाबाफारि जानानै थाङो। तामुलपुर बियाबनि एमएलए जलेन दैमारिनि दंफार गामिनि गोबां सुबुंफोरानो इउपिपिएल हान्जायाव जयनिं जानायखौ नुनो मोन्दों। बिटिआर हालामाव गोजोन थासारि आरो जौगाथायनि लामा फैनायनि उनाव मोनफ्रोमबो हारि माहारिनि सुबुंफ्रा इउपिपिएल हान्जायाव जयनिं जाबाय थानायखौ नुनो मोन्दों। मेनका साहा बागाननि 100निबो बांसिन सुबुंफ्रा इउपिपिएल हान्जायाव जयनिं जाखांनायनि उनावनो दंफार गामिनि राजबंशी हारिनि गोबां सुबुंफोरा तामुलपुर बियाबनि एमएलए जलेन दैमारिनि नुजाथिनायाव इउपिपिएल हान्जायाव दोलै नोगोरै जयनिं जादों। बिटिआर हालामाव प्रमद बर'नि जौगाथायनि जाफुंसार खामानि मावनाय स्टाइल, बिथांनि थांखि आरो बिथांखि लानानै खामानि मावनाय, गोग्गो सोरखार दाफुंनाय बायदिखौ मोजां मोननानै आथिखालाव गोबां रायजोफोरा गोजोननाय फोरमायदों। फैबाय थानाय समावबो फिन आरोबाव प्रमद बर'नि दैदेननायावनो सोरखार जाफिनगोना रोखा, जायनि थाखाय गोबां रायजोफोरानो इउपिपिएल दोलोआव जयनिं जादों होनना मोनसे समनि बिपिएफनि गोख्रों मावथि आरो आथिखालाव इउपिपिएल हान्जानि बिबानगिरि केशव राजबंशीया खौरां बिजोंनि गेजेरजों फोरमायथियो। আচলতে আমাৰ এই অঞ্চলটো এটা সময়ত বিপিএফৰে মানে এটা ঘাটি আছিলে, কিন্তু সুদীৰ্ঘ 17 বছৰ ধৰি বিপিএফ ৰাজনৈতিক দলৰ আমাৰ এই অঞ্চলৰ মানুহে দেহে কেহে লাগি যিখিনি আচলতে পাব লগা আছিল সেইখিনি নোপোৱাৰ এটা ক্ষোভ আছে। আৰু সেই ক্ষোভৰ কাৰণে আমাৰ এই অঞ্চলটোত এতিয়া যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিএল দলৰ যিটো সবল নেতৃত্ব, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো মানে তেওঁৰ কাম কৰাৰ যিটো মানে ষ্টাইল, তেওঁৰ যিটো মানে কামৰ যিটো পৰিকল্পনা কৰি যিটো আগবঢ়াৰ যিটো মানে ধৰণ, সেই গোটেইখিনি ৰাইজে একচুৱেলি ভাল পাইছে। আৰু বিশেষকৈ প্ৰমোদ বড়োৰ সবল নেতৃত্বক পুনৰবাৰ এই অঞ্চলৰ ৰাইজে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বিলদল ভাঙি ওলাই আহিছে। আমি আশা কৰিছোঁ যে এইবাৰো নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰে চৰকাৰ হ'ব, ইউপিপিএল দলে ইয়াত চৰকাৰ কৰিবলৈ সক্ষম হ'ব। আৰু আমি আশাবাদী যে ইউপিপিএলৰ দলৰ যি নেতৃত্ব প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেত এজন সংগ্ৰামী হয়, তেখেত আমাৰ মাটিৰ মানুহ হয়। আমাৰ অতি পিছপৰা অঞ্চলটোক আগুৱাই আনিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীকে হাতত লৈ কেনেকৈ এই বিটিআৰখনক ভাৰতবৰ্ষৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰ অঞ্চল হিচাপে গঢ়ি তুলিব পাৰি, বা অসমৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰ অঞ্চল হিচাপে গঢ়িব পাৰি সকলো জাতি জনগোষ্ঠীক লগত লৈ, সেই কামটো তেওঁ কৰি থকাটো আমি দেখিছোঁ বা ৰাইজে প্ৰত্যক্ষ কৰিছে। আৰু সেইকাৰণে মই ভাবোঁ যে গোটেই বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এইবুলি প্ৰমোদ বড়োৰ নেতৃত্বক পুনৰ অধিষ্ঠিত কৰাবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি আশাবাদী যে প্ৰমোদ বড়োৱে যি ধৰণে আগবাঢ়ি আছে সকলো জাতি জনগোষ্ঠীক আগত লৈ বাকী জাতি জনগোষ্ঠী যিমানবোৰ ভূমি সমস্যাকে আদি কৰি বা বিভিন্ন যিখিনি চাকৰি বাকৰিকে আদি কৰি বা যিখিনি জাতি জনগোষ্ঠীসমূহৰ যিবিলাক মানে সমস্যা আছে, এই সমস্যাবিলাক গোটেইখিনি সমাধানৰ যি পৰিকল্পনা কৰি যি ভিজন ডকুমেণ্টছ তৈয়াৰ কৰিলে, সকলো জাতিক লৈ সকলো জাতিৰ সমস্যাবিলাক আগত ৰাখি তেওঁ যিটো ভিজন ডকুমেণ্টছ তৈয়াৰ কৰিলে, ইয়াত ৰাইজ সন্তুষ্ট হৈছে। আৰু সকলোৱে আশা কৰে যে পৰিকল্পিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়া নিশ্চিতভাৱে এই বিটিআৰখনক আগুৱাই আনিব পাৰিব, কাৰণ তেওঁ এজন প্ৰবল মানে নেতৃত্বৰ ব্যক্তি হয়। আমি দেখিছোঁ তেওঁক আপচুৰ নেতৃত্ব লোৱাৰ পিছৰ পৰা সকলো ৰাইজে তেওঁক লক্ষ্য কৰি আছে, তেওঁৰ কাম কাজ। আৰু তেওঁ সঁচাকৈ এজন সঁচা ব্যক্তিত্বৰ মানুহ, তেওঁ এজন অসমৰ এজন বলিষ্ঠ নেতা বুলি ক'ব লাগিব। বিটিআৰ বুলি নহয়, গোটেই অসমতে তেওঁৰ এটা প্ৰভাৱ আমি দেখিছোঁ। আৰু আমি তেওঁৰ সম্ভাৱনা পাই মই যিটো ৰাজনৈতিক জীৱন আমি উজ্জ্বল দেখিছোঁ। আৰু সেইকাৰণে ৰাইজে তেওঁক আগত ৰাখি তেওঁৰ নেতৃত্বতে গোটেই বিটিআৰখনক এখন সৰ্বাংগ সুন্দৰ বিটিআৰ লৈ ৰূপান্তৰিত কৰিব পাৰিব বুলি আশা ৰাখি তেওঁৰ দললৈকে হিলদল ভাঙি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আহি যোগদান কৰিছে। আজি যিটো যোগদান কাৰ্যসূচী, ইয়াত সঁচাকৈ মানে অতি অভিভূত হ'বলগীয়া কথা, কাৰণ এই অঞ্চলৰ
বহুতো আই মাতৃসকলে ডেকা গাভৰুসকলে বৃদ্ধসকলে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে যে UPPL দলক যোগদান কৰি আজি তেওঁলোকে UPPLৰ হৈ কাম কৰিবলৈ ওলাই আহিছে। আমি আশা কৰিম যে এইবেলি এই দৰঙাজুলি সমষ্টি নহয় অকল গোটেই BTRতে যিটো UPPLৰ প্ৰতি যিটো এটা মানুহৰ যিটো ধাৰণা সেই ধাৰণাৰ পৰিৱৰ্তন আহিছে আৰু এনেকুৱা নাই যে UPPLৰ চৰকাৰ পৰিৱৰ্তন দৰকাৰ UPPLৰ চৰকাৰ এনেকুৱা নাই গতিকে পৰিৱৰ্তন যে ৰাইজে দেখিছে সেই ক্ষেত্ৰত এইটো নিশ্চিতভাৱে ক'ব পাৰি কাৰণ প্ৰমোদ বড়ো এজন সঁচা অৰ্থত তেওঁ এজন সংগ্ৰামী নেতা আৰু তেওঁ সঁচা অৰ্থত মানুহৰ হৈ কাম কৰিব পৰা যিটো মানসিকতা সেই মানসিকতা উপলব্ধি আমি কৰিবলৈ সক্ষম হৈছে এই অঞ্চলৰ ৰাইজে সক্ষম হৈছে গতিকে পুনৰবাৰ প্ৰমোদ বড়োকে ক্ষমতাত অধিষ্ঠিত কৰিব এটি নিশ্চিত হৈ পৰিছে এইটো বক্তব্য হ'ব পাৰে কাৰণ বিৰোধী দলটো বিৰোধী কথা ক'বই কিন্তু প্ৰেক্টিকেলটো কি তেওঁ প্ৰেক্টিকেলি যিখিনি কৰি আছে তেওঁ কৈ আছে সেই কথাখিনি কৰি আছে কাৰণ তেওঁ যিটো কৰিছে সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণেতো আমি যথেষ্ট মানে উৎফুল্লিত যে আজি আমি তামোলপুৰবাসীয়ে জিলা পাবলৈ সক্ষম হৈছোঁ ইয়াতকৈ ডাঙৰ কাম আমাক কি লাগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তামোলপুৰবাসী হিচাপে আমি গৌৰৱান্বিত যে আমি আজি তামোলপুৰ এখন জিলা পাবলৈ সক্ষম হৈছোঁ যিখন জিলা পাবৰ কাৰণে আমাৰ বহু পুৰোধা ব্যক্তিসকলে বহু দিনৰ পৰাই হয়তো সংগ্ৰাম কৰিছিলে বিভিন্ন মিডিয়াৰ যোগে হওক ৰাজনৈতিকভাৱে হওক সাংগঠনিকভাৱে হওক কিন্তু কোনোৱে ফলপ্ৰসূ কৰিব পৰা নাই কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সবল নেতৃত্বত তামোলপুৰ জিলা যিহেতু গঠন হৈ গ'ল এতিয়া আমাৰ উন্নয়ন অৱশ্যম্ভাৱী আমাৰ উন্নয়ন হ'বই আমাৰ ইয়ালৈকে সকলোবিলাক আহিল DC অফিচকে আদি কৰি ডেভেলপমেণ্টেল অফিচকে আদি কৰি প্ৰশাসনৰ যিমানবোৰ অফিচ আদালত গোটেইবিলাক ইতিমধ্যে ইষ্টাব্লিছ হ'ল গতিকে ইয়াত আৰু কি বাকী আছে গোটেই উন্নয়নটো আমাৰ তামোলপুৰলৈকে আহিছে বা BTR বিভিন্ন প্ৰান্তত আজি মেডিকেল কলেজকে আদি কৰি ইঞ্জিনিয়াৰিং কলেজ আৰু স্কুল কলেজকে আদি কৰি সকলোবিলাক যিটো আন্তঃগাঁথনিৰ কামবিলাক ত্বৰান্বিত গতিত কাম চলি আছে আজি 5 বছৰত সম্ভৱ নহয় 5 বছৰত গোটেইবোৰ সমস্যা সমাধান কৰা সম্ভৱ নহয় কিন্তু 5 বছৰৰ ভিতৰত যিখিনি কাম প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো অহৰহ যিটো কাম কৰাৰ যিটো তেওঁৰ ইচ্ছা তেওঁৰ যিটো দিন ৰাতি ৰাইজৰ হৈ কাম কৰিব পৰা যিটো দক্ষতা সেই দক্ষতা আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু আশা কৰোঁ যে সঁচা সঁচিকে প্ৰমোদ বড়ো এজন সঁচা নেতা সঁচা অৰ্থত তেওঁ এজন প্ৰকৃত ৰাইজৰ নেতা আৰু সেই ৰাইজৰ নেতাজনক পুনৰবাৰ অধিষ্ঠিত ৰাইজে যে কৰিব এইটো ধ্ৰুৱ সত্য ভাল UPPL দলৰ ইয়াৰ আগতে কিন্তু ইয়াৰ আগৰ বছৰবিলাকত UPPL কেতিয়াও এই দলটো এই সমষ্টিটো উদ্ধাৰ কৰিব সক্ষম হোৱা নাছিলে কিন্তু এইবেলি আমি আশা কৰিব পাৰোঁ যে এইবেলি এই সমষ্টিটো UPPL দখললৈ যে যাব এইটো নিশ্চিত হৈ পৰিছে